এমভি মিক্সাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা আপোনালোকৰ আগত ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। আৰু মই আপোনালোকক ৰেচিপিটো বনাই দেখাওঁ, বলক। নহৰুখিনি এনেকৈ ঘঁহি ল'ব লাগিব। সৰু সৰুকৈ মই ঘঁহি লৈছোঁ। আপোনালোকৰ এনেকৈ ঘঁহি ল'ব 8-9 গ্ৰামমান। তাৰপিছত আলুখিনি এনেকৈ পিটিকি ল'ব লাগিব। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও পিটিকিব পাৰে, নহ'লে বা গিলাচে দিও পিটিকিব পাৰে। আপোনাৰ নিজৰ লগত কথা। তাৰপিছত চুজিখিনি আপোনালোকে এনেকৈ মিক্সিত গুড়ি কৰি ল'ব, গ্ৰাইণ্ড কৰি ল'ব। চাওক মোৰ আলুখিনি পিটিকা হৈ গ'ল। চাব আপোনালোকে যাতে আলুখিনিত গোটা হৈ নাথাকে, মিহিকৈ পিটিকা হৈ যায়। এনেকৈ মিহিকৈ পিটিকিব লাগিব। এতিয়া আলুখিনি পিটিকা হৈ গ'ল। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে ৰিফাইন অকণমান দি ল'ম। ৰিফাইন তেল অকণমান দি ল'ম। মই কেৰাহীত তেল দি লৈছোঁ। ইমানখিনি পৰিমাণৰে তেল দিব, 4 চামুচমান। তাৰপিছত মই এতিয়া দিম গাৰ্লিকখিনি, নহৰু মই চুজিখিনি দি অকণমান এনেকৈ লৰাই যাম। লৰাই যোৱাৰ পিছত লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে পানী দিম। অলপ পানী দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদৰ জোখতে দিব। জুইটো অলপ কমাই দি পেলাই লাহে লাহে লাৰি থাকিব। এনেকৈ তেতিয়ালৈকে ডাঠ হৈ নাহে। এনেকৈ লাৰি থাকিব। ইয়াতে আলুখিনি দি দিছোঁ, পিটিকি লোৱা আলুখিনি এনেকৈ। তাৰপিছত মই দুয়োটা বস্তু এনেকৈ মিশ্ৰণখিনি মিলাই ল'ম। আৰু এতিয়া মই ইয়াতে অলপ নিমখ, অলপ জিৰা গুড়ি দি ল'ম। সোৱাদৰ কাৰণে অলপ জিৰা গুড়ি দিছোঁ আৰু নিমখ অকণমান দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব।
মিশ্ৰণে ভালদৰে মিলাই ল'ব। ভালদৰে মিলাই ল'ব। জুইটো কমাই ল'ব, নহ'লে কেৰাহীত লাগি ধৰিব বস্তুখিনি। জুইটো এনেকৈ কমাই দি পেলাই লাৰি থাকিব, আপোনাৰ কেৰাহীত লাগি ধৰিব। চাওক, আমাৰ এইটো হৈ আহিছে প্ৰায়, আৰু অলপমান 2-3 মিনিটমান পিছত আমি নমাই থ'ম। নমাই ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত আমি বাকীখিনি ৰেডি কৰিম। 2-3 মিনিটমান পিছত ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক, মোৰ হেৰিখিনি আলুখিনি ঠাণ্ডা হৈছে। এতিয়া মই আটাৰ দৰে এটা ড বনাইছোঁ, আৰু এনেকৈ অলপ হেৰি কৰি তাৰপিছত মই ইয়াত আৰু অলপমান ময়দা দিম। এনেকৈ ময়দা দি পেলাই এনেকৈ কৰিম। অলপ মাখি ল'ম ময়দা দি। মই এনেকুৱা সৰু সৰু লাডু কৰিম, এনেকৈ লাডু কৰি এনেকুৱাকৈ দি বস্তুটো দুইটা চাইড এনেকৈ জইন মাৰিম। এয়া চাওক, এইবিলাক কৰিছোঁ, আৰু এটা কৰি দেখাইছোঁ, এইটো চাওক, এনেকৈ কেৰাহীটো গৰম দিছোঁ। তেল অকণমান আগৰে আছিলে, আৰু অকণমান তেল দি দিছোঁ। মই এইখিনি তেল দি দিছোঁ। কেৰাহীটো গৰম হওক। এতিয়া মোৰ তেলখিনি গৰম হৈ আহিছে। এতিয়া মই এনেকৈ ভাজি ল'ম। অলপ জুইটো কমাই দিম, কম জুইত লাহে লাহে ভাজি ল'ম। কম জুইত লাহে লাহে ভাজি ল'ম। এনেকুৱা ৰংচোৱাকৈ ভাজিব, ভাজি ল'ব। দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে ৰংটো? খাবলৈও কিন্তু চাগে ধুনীয়া, মজাই লাগিব।